আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই আপোনালোকৰ বাবে এটা পনীৰ ৰেচিপি। পনীৰ বনাবলৈ মই লৈছোঁ কণ বিলাহী। এইপিনে ব্লেণ্ডাৰত পেষ্ট কৰি লৈছোঁ পিঁয়াজ আৰু কণ বিলাহীখিনি। ইয়াতে ফ্ৰাই কৰি লৈছোঁ মই পনীৰখিনি আৰু এনেকৈ ফ্ৰাই কৰি ল'লে খাবলৈ সোৱাদ হয়। এতিয়া ইয়াতে দিছোঁ মই লং ইলাচি, এতিয়া দিম মই ইয়াত পেষ্ট কৰি থোৱা পিঁয়াজখিনি আৰু পিঁয়াজ অলপ মই বেছিকৈ দিছোঁ। পিঁয়াজ বেছিকৈ দিলে খাবলৈ সোৱাদটো ভাল হয় আৰু আপোনালোকে গ্ৰেভি টাইপ বিচাৰিলে পিঁয়াজখিনি এনেকৈ পেষ্ট কৰি দিব পাৰে। এতিয়া দিছোঁ মই ইয়াত ধনিয়া, পৰিমাণ অনুসৰি জিৰা, তাৰ পাছত দিছোঁ অলপ হালধি, এতিয়া দিছোঁ নিমখ আৰু অকণমান দি দিছোঁ মিট মছলা আৰু এনেকৈ এতিয়া মই ভালকৈ লৰাই দিম আৰু পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত ইয়াতে দিছোঁ মই আদা নহৰু পেষ্ট। এতিয়া মই ইয়াতে দি দিম পেষ্ট কৰি থোৱা কণ বিলাহীখিনি আৰু এইখিনি মই অলপ সময় ভাজি ল'ম এনেকৈয়ে। আৰু ভজাৰ পাছতে অলপ পিছত মই দিম ইয়াত পানী। এয়া মই দিছোঁ পানী 1 বাতি দিছোঁ। আৰু এইখিনি ভালকৈ লৰাই দিম। দেখিছে ইমান ধুনীয়া গ্ৰেভি হৈ গৈছে আৰু এতিয়া মই ইয়াতে দিলোঁ পনীৰখিনি। পনীৰ দিয়া ভিডিঅ'টো কৰিছিলোঁ কিন্তু ডিলিট হৈ গ'ল, সেইকাৰণে দেখুওৱা নহ'ল। আৰু এয়া মোৰ প্ৰায় হৈয়ে গৈছে আৰু এতিয়া মই ইয়াতে দি দিম অলপ মান ধনিয়া। আৰু এইখিনি দিয়াৰ পিছত অলপ সময় ভাজিলোঁ, তাৰপিছতে এয়া মোৰ পনীৰ ৰেডি। আপোনালোকেও এবাৰ ট্ৰাই কৰিব, ভাল লাগিলে